খুব ভাল পৰিৱেশ চিৰাং জিলাৰ অন্যান্য ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি আছে। ইয়াৰ ভিতৰত আমাৰ ক্ৰিকেটৰ প্ৰতি মানুহৰ যিটো আকৃষ্ট বাঢ়িছে। আজি চিৰাং ডিষ্ট্ৰিক্ট ক্ৰিকেট সন্থাৰ দ্বাৰাই আমাৰ যিটো ইণ্টাৰ ক্লাব যিটো টুৰ্ণামেণ্ট ইয়াৰে চূড়ান্ত খেলখন আজি ইয়াত মংগলাগড়ত অনুষ্ঠিত হৈ গ'ল। ইয়াৰ ছাতিপুৰ ক্লাব আৰু বেংটলৰ এটা ক্লাব, দুয়োটা ক্লাবৰ মাজত প্ৰতিদ্বন্দ্বিতা ভাল এটা প্ৰদৰ্শনী হৈ গ'ল। প্ৰদৰ্শনটো খুব ভাল, খেলুৱৈসকলৰ যিটো মানে ডেমনষ্ট্ৰেশ্যন খুব ভাল। তো যিটো দেখা গৈছে যে আমাৰ চিৰাং জিলাত বিশেষকৈ ক্ৰিকেটৰ প্ৰতি মানুহৰ যিটো আকৰ্ষণ খুব বাঢ়িছে আৰু ক্লাববিলাকৰ যিটো অংশগ্ৰহণ খুব ধুনীয়া আৰু ইয়াৰ মানে ৰেটটো বাঢ়ি গৈছে। তো মই ভাবোঁ আগন্তুক দিনত আমাৰ চিৰাং জিলাৰ পৰা ক্ৰিকেট ক্ষেত্ৰত নিশ্চয় ভাল খেলুৱৈ ওলাই আহিব। প্ৰতিভাৱান আমাৰ খেলুৱৈ যথেষ্ট আছে, যিটো আমি দেখিবলৈ পাইছোঁ ক্লাববিলাকৰ মাজেদি তেওঁলোকে ওলাই আহিব। গতিকে মই ভাবোঁ আজি মংগলাগাঁও এই ফিল্ডখনত খেলিছে, অহাকালি হয়তো গুৱাহাটীত খেলিব, পৰহি হয়তো আমাৰ দিল্লীত খেলিব। এনেকৈ নেশ্যনেল ইণ্টাৰনেশ্যনেল যাব পৰাকৈ নিশ্চয় আমাৰ অঞ্চলৰ পৰা আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ পৰা নিশ্চয় খেলুৱৈসকল ওলাই আহিব। হয়, প্ৰথমতে আমাৰ লজিক ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ দেউতাকৰ নামত বছৰেকত আমাক 1.5 লাখ টকাকৈ ক্ৰিকেট লীগ পাতিবৰ কাৰণে আমাৰ চিৰাং জিলা ক্ৰিকেট এছ'চিয়েশ্যন তেখেতে আমাক ডনেট কৰে, তেখেত ডনাৰ হয়। তেখেতৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন মই যাচিছোঁ। তেখেতৰ অবিহনে চিৰাং জিলা ক্ৰিকেট এছ'চিয়েশ্যনে হয়তো আমি এই লীগটো পাতাত অলপ কষ্ট হ'লেহেঁতেন। এইখিনি আৰ্থিক অনুদান আগবঢ়োৱাৰ কাৰণে মই তেখেতকো ধন্যবাদ যাচিছোঁ। আৰু ইয়াৰ লগতে আমাৰ চিৰাং জিলা ক্ৰিকেট সন্থাই আজি এফিলিয়েশ্যন পাবলৈ আমি সক্ষম হৈছোঁ। আৰু অসমৰ আমাৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যন তেখেতসকলৰ ফালৰ পৰা চিৰাং জিলা ক্ৰিকেট এছ'চিয়েশ্যনক এখন ষ্টেডিয়াম বনাই দিয়াৰ তেওঁলোকে আমাক এক প্ৰকাৰ প্ৰতিশ্ৰুতি বুলি ক'ব লাগিব। তো সেইখিনি তেখেতসকল বনাই দিব বুলি আমাক জনাইছে। আৰু সেই ক্ৰিকেট ষ্টেডিয়ামখন যদি আমি বনাব পাৰোঁ, নিশ্চয়কৈ আকৌ আজি যেনেকৈ উৎসাহ উদ্দীপনাৰে আমাৰ খেলুৱৈসকলে আমাৰ নৱপ্ৰজন্মই আগুৱাই আহিছে, চিৰাং জিলাৰ ক্ৰিকেটৰ যিটো ভৱিষ্যত এইটো আমি উজ্জ্বল দেখিছোঁ। আমাৰ চিৰাং জিলাৰ ফালৰ পৰা ষ্টেট প্লেয়াৰ ইতিমধ্যে আছে। আমি আশা ৰাখিছোঁ আহি থকা সময়ত নেশ্যনেল প্লেয়াৰ লেখীয়া যাতে আমাৰ ষ্টেডিয়ামখন যদি আমি বনাব পাৰোঁ, তেতিয়া সেইখন নিশ্চয় ওলাই আহিব। কাৰণ গাঁৱলীয়া পৰিৱেশত, গাঁৱলীয়া ফিল্ডত আমি যেনেকৈ একেবাৰে অখৰা মখৰা ফিল্ডত খেলিয়ে আজি ষ্টেট লেভেলৰ এজন প্লেয়াৰ বা আজি যিখিনি দুটা টীমে যিখিনি খেল প্ৰদৰ্শন কৰিলে, ই আমাক উৎসাহ যোগাইছে আৰু আমাৰ চিৰাং জিলাৰ ক্ৰিকেটৰ ভৱিষ্যতটো আমি দেখিছোঁ।